বৰ্তমান যি হাৰত পেট্ৰল আৰু ডিজেলৰ দাম বৃদ্ধি পাবলৈ ধৰিছে তাক লৈ সকলো চিন্তিত হৈ পৰিছে কাৰণ পেট্ৰল আৰু ডিজেলৰ দামৰ ওপৰতে নিৰ্ভৰ কৰে আমাৰ লাগতিয়াল বয় বস্তু দামৰো কাৰণ গোটেইখিনি কি হয় ট্ৰান্সপৰ্টেশ্যনৰ লগত জড়িত কাৰণ যদি পেট্ৰলৰ দাম বৃদ্ধি হয় বা ডিজেলৰ দাম বৃদ্ধি হয় তেতিয়া কি হ'ব বেলেগ বস্তুৰ কেৰিং চাৰ্জটো বাঢ়ি যাব আৰু লগে লগে বেলেগ খাদ্য বস্তু হওক বা বেলেগ বস্তুৰ কি হৈ যায় দামটো বৃদ্ধি পাবলৈ ধৰে আপোনালোকে যদি লক্ষ্য কৰিছে যোৱা কেইমাহমানত পেট্ৰল আৰু ডিজেলৰ দামটো অধিক বৃদ্ধি পাইছে তো এইটো বস্তু কিহৰ কাৰণে হৈছে সেই গোটেইখিনি ডিছকাশ্যন আজি এই ভিডিঅ'টোত কৰিম তো জানিব পাৰিলে আপোনাৰো ভাল লাগিব আৰু আপোনালোকে সঁচা কাৰণটো জানিব পাৰিব তো প্ৰথমতে আমি জানি লওঁ যে পেট্ৰলৰ দাম বা ডিজেলৰ দামটো নিৰ্ধাৰণ হয় কেনেকৈ তো আমাৰ কি হয় ভাৰত হৈছে আমাৰ থাৰ্ড লাৰ্জেষ্ট কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড যে যোনে কনজিউম কৰে পেট্ৰল কি কৰা হয় যোনে কনজিউম কৰে বেলেগৰ পৰা কিনি আনে আৰু আমাৰ দেশতো জানে আপোনালোকে যে কিমান বেছি আমাৰ খনিজ তেল উৎপাদন নহয় গতিকে 85% কি হয় আমাৰ ইম্পৰ্ট কৰিবলগীয়া হয় বাহিৰৰ দেশসমূহৰ পৰা ইম্পৰ্ট কৰিবলগীয়া হয় যে পেট্ৰল বা ডিজেলৰ দাম নিৰ্ধাৰণৰ ক্ষেত্ৰত কি হয় যে আমাৰ এটা বেছ প্ৰাইচ থাকে যে তাত বাহিৰা যি কোম্পানী আছে সিহঁতে আমাৰ এটা ৰেটত দিয়ে তাৰ উপৰিও সেইটো কেৰিং চাৰ্জ এটা আছে তাৰ পৰা আনা নিয়া সেইবিলাক কেৰিং চাৰ্জ আছে তাৰপিছত তাৰ ওপৰত কি হয় চেণ্ট্ৰেল টেক্স লাগে ষ্টেট টেক্স লাগে যিসকল ডিলাৰে তেলৰ লগত ডিল কৰে তেওঁলোকৰ এটা কমিশ্যন লাগে তো সেই কমিশ্যনখিনি মিলাই আমাৰ এটা পেট্ৰল বা ডিজেলৰ কি হয় দামটো নিৰ্ধাৰণ হয় টোটেল দামটো তাৰ পৰা নিৰ্ধাৰণ হয় এতিয়া ষ্টেট আৰু চেণ্ট্ৰেলে কি হৈ থাকে কেতিয়াবা সময়ে কেতিয়াবা সিহঁতৰ টেক্স ৰেটটো বঢ়ায় আৰু কমায় বহুৱা কমোৱা কৰি চলি থাকে কিন্তু ষ্টেটৰ যোনটো হয় সেইটো বাৰু সব ষ্টেটত বেলেগ ভাৰতৰ বিভিন্ন ষ্টেটত আমাৰ যোনটো ষ্টেট টেক্স আছে সেইটো বিভিন্ন ৰাজ্যত বেলেগ কিন্তু চেণ্ট্ৰেল টেক্সটো সকলো ৰাজ্যৰ কাৰণে এটাই থাকে এতিয়া কথা হ'ল যে বৰ্তমান যোনটো পৰিস্থিতি ডিজেল আৰু পেট্ৰলৰ দাম বৃদ্ধিত সেইটো আমাৰ ইফেক্ট কৰিছে কিহত বেছ প্ৰাইচ মানে হৈছে যে যোনটো দামত আমি কিনি আনিছোঁ বাহিৰৰ পৰা যোনটো দামত কিনি অনা হৈছে সেইটো হৈছে বেছ প্ৰাইচ এই বেছ প্ৰাইচৰ বৃদ্ধিৰ লগে লগে আমাৰ কি হৈছে আমাৰ দেশত পেট্ৰল আৰু ডিজেলৰ দাম বৃদ্ধি পাবলৈ ধৰিছে এতিয়া আমি জানিম যে প্ৰাইচটো কিদৰে বৃদ্ধি হ'ল এতিয়া বেছ প্ৰাইচটো নিৰ্ধাৰণ কৰে অপেক নামৰ এটা ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনে আৰু অপেকৰ ফুল ফৰ্ম হৈছে অৰ্গেনাইজেশ্যন অফ পেট্ৰলিয়াম এক্সপৰ্টিং কাণ্ট্ৰিজ তো সিহঁতে কি কৰে আমাৰ তেলৰ দামটো নিৰ্ধাৰণ কৰে এই অৰ্গেনাইজেশ্যনটো প্ৰথমতে ফাউণ্ড কৰিছিলে ইৰাক ইৰাণ কুৱেইট ছৌদি আৰবিয়া ভেনেজুৱেলা এই দেশসমূহে এই অৰ্গেনাইজেশ্যনটো কি কৰিছিলে প্ৰথমতে গঠন কৰিছিলে আৰু বৰ্তমান ইয়াত 14টা কাণ্ট্ৰি একলগ হৈ আছে তো সিহঁতে কি কৰে আমাৰ প্ৰাইচটোৰ ওপৰত কণ্ট্ৰল কৰে প্ৰাইচটোৰ ওপৰত কেনেকৈ কণ্ট্ৰল কৰে যে সিহঁতে এটা লিমিটত তেলটো প্ৰডিউচ কৰে এতিয়া আপোনালোকে চাব যদি সিহঁতে অধিক পৰিমাণে যদি তেলটো আমাৰ প্ৰডিউচ কৰি দিয়ে তেন্তে কি হ'ব গোটেই ইণ্টাৰনেশ্যনেল মাৰ্কেটত তেলৰ দামটো কমি যাব তেওঁলোকে কি কৰে এটা লিমিটত তেওঁলোকে তেলটো প্ৰডিউচ কৰে যাতে মাৰ্কেটত যাতে দামটো কমি নাযায় এতিয়া আমাৰ যি লাষ্ট ইয়াৰ কোভিড পৰিস্থিতি আছিল সেই পৰিস্থিতিৰ বাবে কি হৈছিলে বিভিন্ন দেশত লকডাউন হৈ পৰিছিল গাড়ী চাৰি কম চলিছিলে গতিকে পেট্ৰলিয়ামৰ যোনটো নিডছ আছিলে সেইটো কি হৈছিলে কমি গৈছিল আৰু তাৰ ফলত কি হৈছিলে আমাৰ মাৰ্কেটত কি হৈছিল দামটো কমিব ধৰিছিলে কিন্তু তেতিয়া তেওঁলোকে কি কৰিলে অপেক কাণ্ট্ৰিজবিলাকে যি তেলৰ প্ৰডাকশ্যন সেইটো কমাই দিলে আৰু কমাই দিয়াৰ লগে লগে কি হ'ল প্ৰাইচটো ষ্টেবল হৈ গ'ল যিহেতু তেতিয়া আমাৰ নিডছটো কম আছিলে আৰু প্ৰডাকশ্যনো কম সেইকাৰণে কি হ'ল প্ৰাইচটো ষ্টেবল হৈ গ'ল কিন্তু এতিয়া কি হৈছে বৰ্তমান তেওঁলোকে প্ৰডাকশ্যনটো কমাই ৰাখিছিল যোৱা বছৰ কিন্তু যেতিয়া লকডাউন খুলিলে তাৰপিছতো তেওঁলোকে কি কৰিছে প্ৰডাকশ্যনটো তেওঁলোকৰ ইনক্ৰিজ নকৰিলে আৰু ইনক্ৰিজ নকৰাৰ ফলত কি হৈছে যেহেতু আমাৰ কি হৈছে চাহিদাটো বেছি হৈ আহিছে কিন্তু প্ৰডাকশ্যন কম হৈ আহিছে সেয়েহে কি হৈছে এতিয়া বেছ প্ৰাইচটো বৃদ্ধি পাবলৈ ধৰিছে আৰু বেছ প্ৰাইচ বৃদ্ধি হোৱাৰ লগে লগে কি হৈছে আমাৰ ভাৰতৰ লগতে বেলেগ কাণ্ট্ৰিৰ কি হৈছে তেলৰ দামটো অধিক বৃদ্ধি পাবলৈ ধৰিছে ভাল খবৰ কি আছে যে অপেক কাণ্ট্ৰিসমূহে ডিচাইড কৰিছে এই দুদিনৰ ভিতৰতে যে তেওঁলোকে কি কৰিব এই তেওঁলোকৰ তেলৰ যোনটো প্ৰডাকশ্যনটো আছে সেইটো ইনক্ৰিজ কৰিবলৈ তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে গতিকে অহা কেইদিনমানত হয়তো আপোনালোকে তেলৰ প্ৰাইচটো অলপ
কমা যেন দেখা পাব পাৰে পেট্ৰলৰ দাম কণ্ট্ৰল কৰিবলৈ অৰ্থাৎ ডিক্ৰিজ কৰিবলৈ আমি কিছুমান পদ্ধতি অৱলম্বন কৰিব পাৰোঁ যে আজিকালি কি দেখা যায় সৰু ল'ৰা-ছোৱালীৰ পৰা ডাঙৰ মানুহলৈকে কি কৰা হয় তেওঁলোকে স্কুটি বাইক গাড়ী তেওঁলোকে কি হয় খুব প্ৰচুৰ পৰিমাণে চলাব ধৰিছে তো তাৰ ফলত কি হৈছে আমাৰ তেলৰ নিডছটো অধিক বৃদ্ধি পাইছে আৰু যাৰ ফলত কি হৈছে আমাৰ ইণ্ডিয়াই ইণ্টাৰনেশ্যনেল মাৰ্কেটৰ পৰা মূল্যত তেলটো কিনিবলগীয়া হৈছে সকলোৱে মিলি এই যান-বাহন চলাচলৰ যোনটো গতি তাক যদি অলপ কমাব পাৰোঁ তেন্তে আমাৰ তেলৰ দামত আৰু মূল্য বৃদ্ধিটো আমাৰ এটা ষ্টেবিলিটি আহিব আমি কি কৰিব পাৰোঁ আমি যদি বাহিৰৰ দেশসমূহত দেখা পাওঁ তেওঁলোকে কি কৰে চাইক্লিং কৰে খোজকাঢ়ি অফিচলৈ যায় চাইক্লিং কৰি অফিচলৈ যায় কিন্তু আমি যদি আমাৰ অসমখনতে চাওঁ অসমখনত কি হয় মানুহে অলপ দূৰত দোকানখনত ওচৰৰ দোকানখনত গ'লেও বাইকখন লৈ যায় বা স্কুটিখন লৈ যায় খোজকাঢ়িব নিবিচাৰে বা চাইক্লিং কৰিব নিবিচাৰে সেয়েহে কি হৈছে বৰ্তমান যান-বাহনৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে আৰু লগে লগে বৃদ্ধি পাইছে আমাৰ যোনটো তেলৰ নিডছ পেট্ৰল আৰু ডিজেলৰ নিডছ সেইখিনি আমাৰ বৃদ্ধি পাবলৈ ধৰিছে গতিকে আমি যদি আমাৰ নিজৰ ব্যৱহাৰিক জীৱনত যান-বাহনৰ চলাচলৰ পৰিমাণটো কমাব পাৰোঁ আমাৰ পেট্ৰল ডিজেলৰ দাম কমাটো আমাৰ সম্ভাৱনা আহি পৰে আৰু লগতে মূল্য বৃদ্ধিও আমাৰ কমাৰ সম্ভাৱনা আহি পৰে গতিকে এইটো মোৰ এই ভিডিঅ'টোৰ দ্বাৰা সকলোকে ৰিকুৱেষ্ট যাতে সকলোৱে সেইটো কথাত মনোযোগ দিয়ে তো আজিৰ ভিডিঅ'টো কেনে পালে ইনফৰমেশ্যন কেনে লাগিল তলৰ কমেণ্ট বক্সত জনাব পাৰে